Good morning everyone. Welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। আমিও ভালে আছোঁ। কণমানিজনী অকণমান জ্বৰ হৈ আছিল। বৰ্তমান তাইও এতিয়া ভাল পাইছে। বহুত দিন হ'ল ভিডিঅ' কৰাই নাই। ভাবিলোঁ তাকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। এয়া মই গা পা ধুই মেলি আজৰি হৈ দিনটোৰ কাৰণে ৰেডি হৈ লৈছোঁ। ৰাতিপুৱা যদি চুলিখিনি ফনিয়াই নলওঁ মই গোটেই দিনটোলৈ থাকি যায়। কণমানিজনীৰ লগত লাগি থাকোঁতে বেলেগকৈ টাইমেই নাপাওঁ। মই এতিয়া বেটীৰ কাৰণে পিঠা অকণমান বনাব লৈছোঁ। তাইক পিঠা খুৱাওঁ। পিঠা 1 চামুচ বনাওঁ তাইৰ কাৰণে। আৰু লগত দিম তাল মিচি অকণমান। অৱশ্যে মিঠাটো দিব নালাগে, তথাপিও তাই মাকৰ গাখীৰটো মিঠা হয়, সেইটো কাৰণে নহ'লে একেবাৰে নাখাব যে, সেইটো কাৰণে তাল মিচি অকণমান দিম, বেছি নহয়। 1 বছৰ তলৰ শিশুক ডক্তৰে কৈছে একেবাৰে চেনি আৰু নিমখ দিবই নালাগে বুলি কৈছে এবছৰলৈকে। মই পিছে ডক্তৰক দেখাইহে খুৱাইছোঁ দেই, কি খুৱাব লাগে কি খুৱাব নালাগে। তাল মিচিটো তেওঁ কৈছে অকণমান কেতিয়াবা দিব পাৰা বুলি কৈছে, কিন্তু বাকী নিমখ আৰু এই চেনিটো একেবাৰে বন্ধ কৰিছে দিবলৈ। এয়া তেওঁ এনেদৰে লিখি দিছিলে, মই অকণমান দেখাই দিছোঁ কি খুৱাব লাগে কি খুৱাব নালাগে। ভালদৰে তেওঁ লিখি দিছে। আকৌ কিছুমানে ক'ব নহয় তুমি ডক্তৰ নেকি বুলি, সেইকাৰণে মই এয়া দেখাই দিছোঁ। মিঠা আলুটো সৰু ল'ৰা ছোৱালীক খুৱাবলৈ বুলি কৈছিলে, কিন্তু এতিয়া মই সেইটো বিচাৰিয়ে পোৱা নাই, বজাৰতো পোৱা নাই। মই তাইৰ কাৰণে বনাই আছোঁ পিঠা। হৈছেগৈ আৰু অকণমান ডাঠ হ'ব দিম। তাইৰ কাৰণে পিঠাগুড়ি বনাই হৈ গ'ল। তাই এতিয়া শুই আছে, উঠাৰ পাছত খুৱাই দিম। আকৌ তাই উঠাৰ পিছত মোক বনাবলৈ অলপ অসুবিধা হৈ যায়, সেইটো কাৰণে সেয়া তাই শুই উঠি মেলি অকণমান মনটো ভাল লগাবৰ কাৰণে তাই এনেকৈ লৈ আছোঁ। এতিয়া খুৱাব লাগিব। খাবা নাই বুলি কৈ দিয়া। খাবা নাই, পিঠা খাবা নাই ন? তাই শুই থাকোঁতে ময়ো ব্ৰেকফাষ্ট কৰি ল'লোঁ, নহ'লে তাই উঠাৰ পিছত আকৌ তাইক খুৱাওঁতে মেলোঁতে মোৰো দেৰি হৈ যাব। আমি অৱশ্যে সোনকালে ব্ৰেকফাষ্ট কৰা হয়। মানুহজন 8:30টাতে যায় যে, তেওঁ যোৱাৰ পিছতে ময়ো লগালগ খাই লওঁ বেটী শুই থাকোঁতে। তাই এনেই ইভাগে লৈ থাকিলে বা বিচনাত শুৱাই থৈ দিলে, ধেমালি কৰি থাকিলে তাই এনেই খুব নাচি থাকে। যেতিয়া নাচি আছে বোলে মোবাইলটো কেমেৰা কৰোঁ বুলি টোৱাওঁ, তেতিয়া তাই আকৌ মোবাইলটোলৈ চাই থাকে, নানাচে। যিমান পাৰোঁ তাইক আমি মোবাইলৰ পৰা দূৰতে ৰাখিব চেষ্টা কৰিছোঁ। নাজানো কিমানখিনিলৈকে পাৰোঁ, কিন্তু তথাপিও তাইক মোবাইল নেদেখুৱাকৈ ইটো সিটো কৰি খেলা বস্তু দেখাই কিবা কৰি তেনেকৈ আমি খুৱাবলৈ চেষ্টা কৰি আছোঁ, মোবাইলৰ পৰা দূৰত ৰাখি। এতিয়া মই তাইক খুৱাই লওঁ, আকৌ পাছৰখিনি আপোনালোকক দেখাই আছোঁ কি কৰোঁ আজিৰ দিনটো। খালা নাই? চুলি কানি শান্তি নাইকিয়া কৰি দিয়ে মুঠতে। গা চা ধুৱাই মেলি এতিয়া তাইক মই অকণমান খেলুৱাম। খাই উঠিছে কাৰণে অকণমান তাইৰ মনটো ভাল লাগিবৰ কাৰণে ধেমালি কৰি আছোঁ তাইৰ লগতে। এয়া
আমাৰ দুপৰীয়া খাবৰ কাৰণে মাছ ফ্ৰাই আৰু মটৰ ঘুগুনি বনালোঁ। ভাত হৈ গ'ল। গা পা ধুই মেলি আমি এতিয়া পাকঘৰত মাছ ফ্ৰাই কৰি আছোঁ দুইজনীয়ে। তাইক বিচনাত অকলে এৰি থৈ আহিব নোৱাৰি, এটা একদম কেলুটি খাই দিয়ে নহয়, তলত পৰি যাব বুলি ভয় লাগে। সেইটো কাৰণে মই মাজে মাজে আহি চাই আছোঁ, মাছ ফ্ৰাই কৰি আছোঁ। তাইকো লৈ আহিছোঁ, চাই দিম। আমি এটা ৰীলো বনাইছিলোঁ, আপোনালোকে চাব দেই, শ্বৰ্ট ভিডিঅ'ত দিয়া আছে। মৰম দিব তাইক।